নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি লৈ আহিছোঁ ২৬ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ ৰাশিফল। এই ৰাশিফল AIৰ সহায়ত তৈয়াৰ কৰা হৈছে। প্ৰথমে আহিলে মেঘ ৰাশি। ২৬ ফেব্ৰুৱাৰী তাৰিখে অৰ্থাৎ আজি আপোনাৰ জীৱনত এক নতুন শক্তিৰ সঞ্চাৰ হ'ব। আজি আপুনি যিকোনো কাম আৰম্ভ কৰিলে তাত আগ্ৰহ আৰু আত্মবিশ্বাস দেখা যাব। চাকৰি কৰাসকলৰ বাবে এইটো এক গুৰুত্বপূৰ্ণ দিন, কাৰণ ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কাম লক্ষ্য কৰিব পাৰে আৰু নতুন দায়িত্ব দিব পাৰে। ব্যৱসায় কৰা সকলৰ বাবে গ্ৰাহকৰ সৈতে যোগাযোগ বঢ়াবলৈ সময় ভাল। আৰ্থিক ক্ষেত্ৰত অচিন্তিত ধন লাভৰ সম্ভাৱনা আছে, কিন্তু খৰচ নিয়ন্ত্ৰণত ৰাখক। প্ৰেম জীৱনত অলপমান অভিমান হ'ব পাৰে, কিন্তু সেয়া সন্ধিয়াৰ ভিতৰতে শেষ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা মাথাৰ বিষ হ'ব পাৰে, সেয়া বিশ্ৰাম লোৱাটো অতি দৰকাৰ। শুভ ৰং হৈছে ৰঙা আৰু শুভ সময় হৈছে দুপৰীয়া। তাৰপিছতে আহিলে মিথুন ৰাশি। আজিৰ দিনটোৰ আপোনাৰ বাবে যোগাযোগ আৰু বুদ্ধিমত্তাৰ দিন। আপুনি আজি যিকোনো আলোচনাত নিজৰ যুক্তি ভালদৰে আগবঢ়াব পাৰিব। চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ বা ইণ্টাৰভিউৰ খবৰ আহিব পাৰে। ব্যৱসায়ত নতুন ক্লায়েণ্ট লগ পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা ভাল থাকিব আৰু লাভৰ সম্ভাৱনা আছে। প্ৰেম জীৱনত নতুন চিনাকি বা নতুন আৰম্ভণিৰ সম্ভাৱনা আছে। বিবাহিত লোকৰ বাবে দাম্পত্য জীৱন শান্তিপূৰ্ণ থাকিব। স্বাস্থ্য সাধাৰণতে ভাল, কিন্তু অতিমাত্ৰা চিন্তা নকৰিব। বৃষ ৰাশি। এই দিনটো আপোনাৰ বাবে ধৈৰ্যৰ পৰীক্ষা স্বৰূপ হ'ব পাৰে। আপুনি যদি ধৈৰ্য হেৰাই পেলায় তেন্তে ভুল সিদ্ধান্ত লোৱাৰ সম্ভাৱনা বেছি। চাকৰিৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত ভুল বুজাবুজি হ'ব পাৰে, সেয়ে শান্ত আৰু ধৈৰ্যৰে কথা পাতক। ব্যৱসায়ত আজিৰ দিনটো সাধাৰণ থাকিব, ডাঙৰ বিনিয়োগ নকৰাই ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত খৰচ বৃদ্ধি হ'ব পাৰে, বিশেষকৈ ঘৰ বা পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে। আৰু প্ৰেম জীৱনত পুৰণি কোনো স্মৃতি পুনৰ মনলৈ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা দেখা দিব পাৰে। সেউজীয়া ৰং আপোনাৰ বাবে শুভ। কৰ্কট ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে পৰিয়ালক কেন্দ্ৰ কৰি থাকিব। ঘৰ সংসাৰৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে। চাকৰিৰ ক্ষেত্ৰত দায়িত্ব বেছি থাকিব আৰু কামৰ চাপ বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰত সঞ্চয় কৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো আগন্তুক সময়ত খৰচ বৃদ্ধি হ'ব পাৰে। প্ৰেম জীৱনত সংগীৰ লগত আৱেগিক সংযোগ গভীৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অনিদ্ৰা দেখা দিব পাৰে, সেয়ে যোগ বা ধ্যান কৰক। শুভ ৰং হৈছে বগা। সিংহ ৰাশি। এই দিনটোত আপোনাৰ বাবে আত্মবিশ্বাস আৰু নেতৃত্বৰ দিন। আপুনি যিকোনো সভা বা আলোচনাত আগবাঢ়ি যাব। চাকৰিৰ ক্ষেত্ৰত প্ৰশংসা বা পদোন্নতি আলোচনা হ'ব পাৰে। ব্যৱসায়ত লাভজনক হ'ব পাৰে। ধনৰ ক্ষেত্ৰত লাভ থাকিব, কিন্তু অহংকাৰ নকৰিব। প্ৰেম জীৱনৰ ৰোমান্টিক মুহূৰ্ত থাকিব আৰু সংগীয়ে আপোনাক বিশেষ অনুভৱ কৰাব। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উদ্যম বেছি থাকিব। শুভ ৰং হৈছে সোণালী। কন্যা ৰাশি। আজিৰ দিনটোত আপুনি অলপ সাৱধান হ'ব লাগিব। আপুনি অতিমাত্ৰা চিন্তা কৰাৰ বাবে মানসিক অশান্তি অনুভৱ কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰত কোনো ভুল কৰাৰ সম্ভাৱনা আছে, সেয়ে কাগজ পত্ৰ ভালদৰে চেক কৰি ল'ব। আৰ্থিক ক্ষেত্ৰত বিনিয়োগৰ পৰা আঁতৰি থাকিব। প্ৰেম জীৱনত ভুল বুজাবুজি হ'বও পাৰে, সেয়ে শান্তভাৱে কথা পাতিব। স্বাস্থ্যৰ ক্ষেত্ৰত কাহ বা এলাৰ্জিৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হৈছে হালধীয়া। তুলা ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে এক শুভ আৰু সমতা ৰখা দিন। আপুনি জীৱনৰ বিভিন্ন ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'ব পাৰিব। চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ সুযোগ আছে। ব্যৱসায়ত নতুন সহযোগিতা আৰম্ভ হ'ব পাৰে। ধনৰ ক্ষেত্ৰত আৰ্থিক স্থিতি ভাল থাকিব। প্ৰেম জীৱনত সংগীৰ লগত গভীৰ বুজাবুজি থাকিব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব আৰু আপোনাৰ শুভ ৰং হৈছে নীলা। বৃশ্চিক ৰাশি। এই দিনটো আপোনাৰ বাবে অন্তৰ্দৃষ্টি আৰু সাৱধানতাৰ দিন। আপুনি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ চিন্তা কৰি কৰক। চাকৰিৰ ক্ষেত্ৰত চাপ বেছি থাকিব পাৰে। আৰ্থিক ক্ষেত্ৰত অচিন্তিত খৰচ হ'ব পাৰে। প্ৰেম জীৱনত সন্দেহ এৰাই চলক, নতুবা সমস্যা বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ বা টেনচনৰ সমস্যা দেখা দিব পাৰে। আৰু আপোনাৰ শুভ ৰং হৈছে গাঢ় লাল। ধনু ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে ভ্ৰমণ আৰু নতুন অভিজ্ঞতাৰ দিন। চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰজেক্ট পাব পাৰে। ব্যৱসায়ত নতুন সুযোগ আছে। আৰ্থিক অৱস্থা উন্নত হ'ব পাৰে। আৰু প্ৰেম জীৱনত দূৰত্বৰ সম্পৰ্ক শক্তিশালী হ'ব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব আৰু আপোনাৰ শুভ ৰং হৈছে বেঙুনীয়া। মকৰ ৰাশি। এই দিনটো আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল দিব। চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ স্থিৰ লাভ থাকিব। আৰ্থিক ক্ষেত্ৰত সঞ্চয় বঢ়াব পাৰিব আৰু প্ৰেম জীৱনত সংগীৰ সহায় আৰু সমৰ্থন পাব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়-জোৰৰ যত্ন ল'ব লাগিব। শুভ ৰং হৈছে বাদামী। কুম্ভ ৰাশি। এই দিনটো আপোনাৰ বাবে নতুন চিন্তা আৰু সৃষ্টিশীলতাৰ দিন। আপুনি নতুন আইডিয়া আগবঢ়াব পাৰিব। চাকৰিৰ ক্ষেত্ৰত নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ সময়। আৰ্থিক অৱস্থা মধ্যম থাকিব। প্ৰেম জীৱনত মন খুলি কথা কওক
আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অনিদ্ৰা বা মানসিক চাপ দেখা দিব পাৰে। শুভ ৰং হৈছে আকাশ। মীন ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে আধ্যাত্মিক আৰু আৱেগিক দিন। আপুনি নিজৰ অন্তৰ্মনক বেছি অনুভৱ কৰিব। চাকৰি ক্ষেত্ৰত শান্ত থাকিলে সফলতা নিশ্চিত হ'ব। আৰ্থিক অৱস্থা মধ্যম থাকিব। প্ৰেম জীৱনত আৱেগ বেছি থাকিব আৰু সংগীৰ লগত সময় কটাবলৈ মন যাব। স্বাস্থ্যৰ ক্ষেত্ৰত পানী বেছি খোৱা আৰু বিশ্ৰাম লোৱা দৰকাৰ। আপোনাৰ শুভ ৰং হালধীয়া আৰু সেউজীয়া। বন্ধুসকল, এই আছিল ২৬ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ সম্পূৰ্ণ ৰাশিফল, যাক জ্যোতিষ বিশ্লেষণ আৰু AIৰ সহায়ত তৈয়াৰ কৰা হৈছে। যদি আপোনাৰ ৰাশিৰ বৰ্ণনা মিলিছে বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি আপোনাৰ ৰাশিফল লিখক, চেনেল ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকন টিপি ৰাখক। পুনৰ লগ পাম আগন্তুক নতুন ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।